আমি থকা লখিমপুৰত আমি যিটো য'ত ষ্টে কৰিছোঁ আৰ্ট য়োগা লাক্সাৰিয়াছ এপাৰ্টমেণ্টটো তাৰে টেৰেছৰ ভিউটো আপোনালোকক দেখাওঁ। ইমান ধুনীয়া এটা টেৰেছৰ ভিউ আৰু তাৰ উপৰি বহুত এটা ধুনীয়া ইণ্টাৰেষ্টিং বস্তু দেখাওঁ যে ইয়াতে য়োগা চেণ্টাৰ এটাও আছে, য'ত আপোনালোকে ইয়াত আহি পেলাই থাকিলে আপোনালোকে বিচাৰিলে য়োগাও কৰিব পাৰে। ইয়াৰে ছেশ্যন ষ্টাৰ্ট হয় মৰ্ণিঙতো থাকে আৰু ইভিনিঙতো থাকে চাগে, সুধিলে আপোনালোকে ভালকৈ গম পাই যাব। আৰু মই আপোনালোকক য়োগা চেণ্টাৰটো দেখুৱাওঁ আহক। কিমান ধুনীয়া এটা এম্বিয়েঞ্চ দেখিছে, এম্বিয়েঞ্চটো কিমান ধুনীয়া দেখিছে। তাৰপিছত আমি এতিয়া আজি যিহেতু মানে বন্ধ হৈ আছে, এতিয়া বন্ধ হৈ থকাৰ কাৰণে এতিয়া হেৰি নাই, ষ্টুডেণ্ট নাই। নহ'লে মোক কৈছিলে যে ষ্টুডেণ্ট আছে, আপোনালোকে বিচাৰিলে চাব পাৰিব বুলি পেলাই, কিন্তু কালি আমি টায়াৰ্ড আছিলোঁ চ' নাচালোঁ। কিন্তু এতিয়া আপোনালোকে দেখিব পাৰে কিমান ধুনীয়া এটা এম্বিয়েঞ্চ। ইয়াত এতিয়া ষ্টুডেণ্ট নাই। ইমান ধুনীয়াকৈ আপোনালোকে আহিলে য়োগাও কৰিব পাৰিব। যোন মানে ফিটনেছ ফ্ৰিক পূৰা য়োগা ভাল পায়, য়োগা কৰি তেওঁলোকে আহি পেলাই ইয়াত ধুনীয়াকৈ য়োগা কৰিও ধুনীয়াকৈ চব ইকুইপমেণ্টছো আছে। দেখিছে কিমান ধুনীয়াকৈ বনাইছে টেৰেছত, চব ইকুইপমেণ্টছো আছে। মই ইকুইপমেণ্টছখিনিও দেখুৱাই দিছোঁ ৰ'ব। এয়া চাওক, এয়া ছাইডৰ পিনে মেট প্লাছ য়োগাৰ কাৰণে যি লাগে সেইখিনি। তাৰ উপৰি কি ধুনীয়া য়োগা চেণ্টাৰটো চাওকচোন। পিছে লখিমপুৰত আহিলে আপোনালোকে মোক কমেণ্টত জনাব দিয়ে, লখিমপুৰত আহিলে আপোনালোকৰ মন যাব নাযায় এনেকুৱা এটা য়োগা চেণ্টাৰ থাকে আহি পেলাই এবাৰ হ'লেও য়োগা কৰিবলৈ। আচলতে আজি ট্ৰেইনাৰ নাই, কোনো নাই, ট্ৰেইনাৰো আছে মানে কি, নহ'লে মই এবাৰ হ'লেও ট্ৰাই কৰিলোঁ। ইমান ফ্লেক্সিবলটো নহয়, মই ষ্টিল ট্ৰাই কৰিব পাৰিলোঁ মই চাগে। যিসকলে এনেকৈ য়োগা কৰি ভাল পায়, মানুহজনে চাইছে মানে পাৰে নেকি ট্ৰাই কৰি, কিন্তু নোৱাৰিব চাগে। পাৰিব জানো? হা, পাৰিব জানো? পিছে ইয়াৰে মানে ডেক'ৰেশ্যনখিনিও বৰ ধুনীয়া লাগিছে, মানে দেখিবলৈ বহুত ধুনীয়া চেণ্টাৰটো। আমি ভাবিছোঁ কালি যদি ছেশ্যন চলি থাকোঁতে আমি অহা হয় ভাল আছিলে, কাৰণ দেখিব পাৰিলোঁ হয় আমি তেতিয়া। ট্ৰেইনাৰো থাকে যিহেতু, ছেশ্যন চলি থাকোঁতে ভাল আছিলে। আজি বন্ধ আছে চ' সেইকাৰণে এতিয়া কোনো নাই। বহুত ধুনীয়া লাগিছে। আপোনালোকে যেনে লখিমপুৰ আহে, ষ্টে বিচাৰিলে আৰ্ট য়োগা লাক্সাৰী এপাৰ্টমেণ্ট এইটোত আহিলে আপোনালোকে ষ্টে কৰিব পাৰিব, প্লাছ আপোনালোকে এইবিলাকো ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ কৰিব পাৰিব, যাৰ কাৰণে মই আপোনালোকক গোটেইখিনি বৰ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টোৰ শেষত আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে কমেণ্ট কৰিব পাৰিব, মই ডিটেইলছ বা মানে ফোন নাম্বাৰ এইবিলাকো আপোনালোকক প্ৰভাইড কৰিব পাৰিম। অ'কে, ষ্টে টিউন গাইজ। অ'কে, বাই বাই।